হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু পোনপ্ৰথমে মোৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভকামনা যাচিছোঁ। এইটো বছৰ সকলোৰে ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ। এতিয়া আজি হ'ল অষ্টমী। আজি বৰ্তমান দুৰ্গা পূজা আজি অষ্টমী হয় আৰু আজিৰ অষ্টমীৰ দিনটোত খৰপূজা বুলি কয়। আজি আমি মন্দিৰত যাবলৈ লৈছোঁ। তাত আজি প্ৰসাদ লৈ যাম, তো তাৰ কাৰণে যাবলৈ লৈছোঁ। মই যাম আৰু আমাৰ মাহঁত যাব আৰু ইফালে আমাৰ বৰমাহঁতো যাব, সকলোবিলাক যাব। তো দেখুৱাম বাৰু। এঠাইতে চাওঁ, সৰুৰ পৰা এঠাইতে দুৰ্গা পূজা চাই আহিছোঁ, তো তাতেই যাবলৈ লৈছোঁ। ইমান বছৰে চালোঁ আৰু ইমান বছৰে গ'লোঁ, তো আজি সেই ঠাইটো দেখুৱাম আজি সকলোকে। আমাৰ ইয়াত ক'ত দুৰ্গা পূজা হয় দেখুৱাম বাৰু, আপোনালোকে চাবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, ভালদৰে চাব। তো মোৰ লগত আহক আৰু দুৰ্গা পূজা চাওক। আৰু কোনে কোনে দুৰ্গা পূজা ক'ত ক'ত চালে সকলোবিলাক ক'ব গাইজ, অলপ ভাল লাগিব মোৰো, কমেণ্ট কৰিব, তো চাই ভাল লাগিব। আজি মানে দুৰ্গা পূজা বুলি অকণমান সাজি কাচি ওলাইছোঁ মেখেলা চাদৰ পিন্ধি। মই মেখেলা চাদৰ পিন্ধি মানে গাইজ বহুত ভাল পাওঁ দেই। তাৰ কাৰণে ক'ৰবাত যদি মন্দিৰত যাব লগা থাকে মই মেখেলা চাদৰ বেছিভাগ পিন্ধোঁ। আপোনালোকে নিশ্চয় সকলোবিলাক আগত ভিডিঅ'বিলাকত দেখিছে মোক মেখেলা চাদৰ বেছিভাগ পিন্ধা, তো পিন্ধি ভাল লাগে আৰু সেইটোৱে। আজি তাতে আৰু দুৰ্গা পূজা, তো বহুত ভাল লাগি আছে মনটো। তো এতিয়া যাম, কি হয় নাজানো আৰু। আমি যাবলৈ ওলাইছোঁ গাইজ। এয়া মোৰ চিষ্টাৰ আৰু এয়া মই। তো এতিয়া আমি যাম গোটেইকেইটাই। তো একেবাৰে পূজাত লগ পাম সকলোকে, তো চাই থাকিব। হয়, এয়া চিষ্টাৰ দেখালোঁ ইতে, আৰু এইজনী আমাৰ আইতা, একেবাৰে চেংৰি হৈ ওলাইছে। আৰু এইজনী আমাৰ মা হয়। এতিয়া আমি গোটেইকেইটাই যাওঁ পূজাত, তো পূজাত লগ পাম সকলোকে। এতিয়া আমি গাইজ যাবলৈ লৈছোঁ, এয়া চাব পাৰে। তো এতিয়া একেবাৰে পূজাত লগ পাম সকলোকে, বাই বাই। এয়া বাটত অহাৰ লগে লগে এখন গাড়ী পালোঁ, তাৰপিছত গাড়ীত উঠিলোঁ আৰু এতিয়া আমি যাম, মানে গৈ আছোঁ। কৈ আহি আমি দুৰ্গা পূজা পালোঁ। ইয়াত দুৰ্গা পূজাৰ বাহিৰৰ পৰিৱেশ, বহুত গাড়ী আহিছে, মানে কি ক'ম, চাৰিওফালে গাড়ী আৰু গাড়ী। বনাইছে গাইজ মেইন গেট, আমি যাওঁ এতিয়া। চাওঁ ভিতৰৰ পৰিৱেশটো, বহুত দোকান আহিছে আৰু এইফালে চব মানে পূজাৰ সামগ্ৰীৰ দোকান আছে সন্মুখত। চাওঁ গাইজ কিমান মানুহ। এতিয়া আমি ভৰি ধুবলৈ যাওঁ, তাৰপিছত আমি সেৱা ল'ম। আৰু এইটো মন্দিৰতে মূৰ্তি বিসৰ্জন কৰা হয়। আমি ভৰি চৰি ধুলোঁ, এতিয়া আমি সেৱা লওঁ। এতিয়া আমি এনেকৈ ৰখি আছোঁ, এই হাঁহিয়াবোৰ। চাওক গাইজ কিমান মানুহ। আমি মন্দিৰৰ ভিতৰত সোমাই কিনে এনেকৈ চাকি বন্তি লগালোঁ। এইটো মোৰ ভণ্টি হয়, ভণ্টি লগালে আৰু মাহঁত আগত গ'ল। মই মাৰ আশীষ ল'লোঁ, লৈ কিনে বাহিৰৰ ফালে আছোঁ। এতিয়া মাহঁত মানে সেৱা ল'ব গৈছে আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ আৰু দেখাই আছোঁ আপোনালোকক, চাব পাৰে বহুত মানুহ। কিমান মানুহ গাইজ চাওক। সেৱা চেৱা লৈ আহিলোঁ আৰু এয়া অপৰাজিতা গাইজ আহি পালে। আমি এতিয়া আৰু মন্দিৰৰ ভিতৰত যাম। এতিয়া আহি পালে গাইজ, এতিয়া আমি পূজা চাম। প্ৰথমে মানে এই সেৱা কৰি আহোঁ, তাৰপিছত সকলোবিলাক দেখুৱাম। এতিয়া আমি গাইজ প্ৰসাদ চসাদ খাই লওঁ, তাৰপিছত বাহিৰত যাম ওলাই। বৰ্তমান মই মন্দিৰৰ ভিতৰতে আছোঁ। মই পূজাত আহিছোঁ, মই কোৱা নাছিলোঁ। এই ঠাইখিনি খুজিলৰ বুলি কয়, তো খুজিলত দুৰ্গা পূজা হয়, প্ৰতি বছৰে হয়। তো তাত আহিছোঁ, এতিয়া আমি প্ৰসাদ খাবলৈ লৈছোঁ। তো
কোনে ক'ত ক'ত চালে দুৰ্গা পূজাটো কমেণ্ট কৰিব, বহুত ভাল লাগিব। তো আজি ভৰ পূজা, আজি সকলোৱে আহিছে মন্দিৰত। এতিয়া আমি বাহিৰৰ পৰা ওলাই আহিলোঁ, এতিয়া আমি খিচাৰি খাব আহি আছোঁ। লাজ কৰা দেখাবে মই ইমান লাজ কৰে। তো এতিয়া আমি খিচাৰি খাব আহি আছোঁ, দেখাং ৰ বহুত মানুহ আছে ৰে। গীতকেইটা শুনিছিলোঁ ৰ আচলতে গ্ৰন্থমেলা চাব আহিছোঁ আমি, কিন্তু কিতাপৰ নামেই নাজানো কোনখন কিতাপ নিলে ভাল হ'ব। এনেই চাইছোঁ কিতাপবিলাক, কিন্তু বহুত ভাল ভাল কিতাপ আনিছে ইয়াত, ভালে লাগিছে। তো আহিব যোনে সূচীদেউৰত পূজা চাব আহে তেওঁলোকে ইয়াত পঢ়িব। বহুত ভাল ভাল কিতাপ আছে গাই, চাব আহিব। মই নাজানো কিতাপৰ কিমান কি ভাল, তো চাই বহুত ভাল লাগিছে, চাব পাৰে। দোকানৰ ফালে আহিছোঁ আমি, চাওঁ ৰ কি কি আছে। ইমান লাজ কৰা কিয়, ভালকে দে দেখা। এইবাৰ আমি দোকান চাব আহিছোঁ, দোকান আৰু আগৰ ফালে যাওঁ, কি কি দেখা পাওঁ চাওঁ। ইমান লাজ কৰে মোৰ ফ্ৰেণ্ড, যদি মানে আপোনালোকক দেখাবই পৰা নাই ভালকৈ, ইমান লাজত তেওঁ মানে ঘূৰি আছে বাৰে বাৰে। আগৰ ফালে যাওঁ। বহুত গৰম মানে একেবাৰে, বহুত ঘূৰিলোঁ, খিচাৰি খালোঁ, সেৱা ল'লোঁ, তাৰপিছত এতিয়া দোকানৰ ফালে আহিছোঁ। দোকানবিলাক চাই কিনে এইবাৰ আমি ঘৰত যাম। তো একেবাৰে শেষলৈকে চাই থাকিব ভিডিঅ'টো, আৰু শেষত কেনেকুৱা লাগিছে কমেণ্ট কৰিব দেই। আমার ডিবুকলোকে খাবে না। আমি ঘৰত যাবলৈ লৈছোঁ, পূজাৰ পৰা আহিলোঁ। তো চালোঁ সকলোবিলাক। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিব, আৰু যিবিলাকে মোৰ চেনেলটো নতুন কৰি চাইছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো গাইজ এইখিনি আছিল, বাই বাই।